হে দোস্ত আজি বিশ্বকৰ্মাৰ দিনা মানে বিশ্বকৰ্মা পূজাৰ দিনা বিশ্বকৰ্মা বাবাক চিন্তি এখন স্পৰ্টছ কাৰ চলাম আজি অডিৰ এইখন এখন সুপাৰ কিবা 250 স্পীডতে যায় অডিৰ A5 নাকি কিন্তু তাৰ আগতে আজি কৌশিকৰ জন্মদিন কৌশিক হাততে গৈ পিনে জন্মদিনটোৰ শুভেচ্ছা দি উঠি আমি আজি বিশ্বকৰ্মাৰ দিনা অডি লৈ ক'ত যাওঁ চাওক তো সুখী বাৰ্থডে কৌশিক ভাই সুখী বাৰ্থডে আজিৰ দিনতে এই সংঘাৰত ই লম্বিছিল তো আজি পাৰ্টিটো ইয়ে দিব জন্মদিন বিশ্বকৰ্মা দুয়োটা বুলি আৰু মোৰ গাড়ী চাৰি ধুব বাকি আছে চাইকেল টাইকেল ধুই আনিলো এইখন ধুব লাগিব এতিয়া ধুই ফেলে হেনে বিশ্বকৰ্মাৰ এক পাক ঘূৰি আহো বলক সৰুৰ পৰাটো এয়ে কৰিছিলো না চাইকেল টাইকেল পুৰা মুচি এক পাক মাৰি আহো কিন্তু এতিয়া যি গৰম চাইকেলত যাব নোৱাৰি এতিয়া তো ভাবিছো নতুন গাড়ীও এইবাৰ প্ৰথম বিশ্বকৰ্মাই গাড়ীখনৰ কাৰণে তাক ভালকে সন্মান দি পিনে আৰু নতুন নতুন বস্তুবিলাক লগ গৈছে আৰু বেছি ভাল লগা হৈছে তো সন্মান দি পিনে এক পাক মাৰি আহো আগতে ঘৰে ঘৰে বিশ্বকৰ্মা নাছিল কিন্তু আজিকালিতো ঘৰে ঘৰে গাড়ী মটৰ মোবাইল সব বিশ্বকৰ্মা অবিহনে জীৱন অখাৰ জয় বিশ্বকৰ্মা বাকি আমাৰ দুখন দোকান জানেই এখন বাইক চাইক ভাল কৰা আৰু হেলমেট খান অলৰেডি হৈ গৈছে সব কাম এইখন অলপমান চাফা কৰি ইয়াত অলপ ঠগি দিয়া হ'ব ইয়াতো ইমান ডাঙৰকে একো নহয় তো আমি হেলমেট খান যাওঁ এইখন চাফা কৰি আছে তো দোকান চকান সকলো ঠিক ঠাক কৰি গাড়ীখন ধুই একবাৰ গুৱাহাটীৰ ফালৰ পৰা ফুৰি আহো আৰু অতি শীঘ্ৰে মোৰ ট্ৰিপবিলাক আৰম্ভ হ'ব আৰু মানে আৰু পুৰা ব্লক পাব মই অহাকালি গৈ আছো আপাৰ আছাম অলপ কামো আছে কিবা কিবি লখিমপুৰ তাৰপিছত ডিব্ৰুগড় ফালে আৰু তাৰ পৰা আহি জাৰ্মানী মানে সুইজাৰলেণ্ড মানে ইউৰোপ হেলমেটৰ দোকান আহি পালো নতুন হেলমেটৰ কালেকশ্যনো আহিছে মানে হেলমেটৰ মাৰ্কেটত যদি নতুন কিবা কালেকশ্যন আহে তো আমি আনিমে এইটো এটা নতুন বোল্ট আহিছে এইটো দাম কিমান ভাই এইটো মোটামুটি 2000 আছে ডিসকাউন্ট মিলি 1700 মান পাই আৰু মূৰৰ পৰা ঘাম ওলাই নে নাই এই গৰমত হেলমেট পিন্ধিলে তো আমাৰ লগত হেলমেট ইন্টেৰিয়ৰ ক্লিনাৰ আছে হেলমেট ভাইজৰ ক্লিনাৰ আছে আপোনাৰ হেলমেটটো ধৰক কোনোবাই বেলেগে পিন্ধিছে তাৰ চুলি তুলি লাগি থাকিব পাৰে কিবা লাগি থাকিব পাৰে এইটো একবাৰ স্প্ৰে মাৰি দিলে হ'ল আৰু ভাইজৰ ক্লিনাৰটো পুৰা ভাইজৰ হৈ যাব তো হেলমেট ক্লিনাৰ ভাইজৰ ক্লিনাৰ ল'ব পাৰে এতিয়া হেলমেট হ'ব বলো বিশ্বকৰ্মা ঠগিখান ইয়াতে দিয়া যাব মানে ইয়াতে এইখিনি চাফা কৰি পিনে দিয়া যাব কিন্তু তাৰ আগতে গাড়ীখন মই ধুই আনো আৰু তাৰ পিছত এক পাক ফুৰি আহো তাৰ পিছত আমি বিশ্বকৰ্মাৰ কামখিনি কৰিম আৰু আমাৰ এইটো অমিতাভ বচ্চন কিবা বন্ধ কৰি থৈছে হাজাৰ সন্মান দি কিনে তহঁতে পইচা দিয়াৰ লগে লগে এনেকৈ কয় শুক্ৰিয়া ভাই ওৰ বেনো আৰু যদি সানি লিওন নহলাগো এইটো কেনে সানি লিওন নহয় সানি দেউল মানে এই 50 रुपए रिसीव मारा 2 किलो का 50 रुपए আৰু যদি সানি লিওনি হলা কই এ নাই তো বেলেগ এটো কেনেকে হয় কিন্তু বাৰু জিকি নক বস্তুটো ভাল এতিয়া বলক বিশ্বকৰ্মা পাপনদাক উঠাই লও ৰব বাকি যেটো মালা গাড়ীখন ধুই ফেলে দি দিম আৰু ইয়া আমাৰ পাপনদাও আহিল হাই স্যাৰ ই মানে পাপনদাৰ বহুত সৰুৰ পৰাই ফ্যান যেতিয়া পাপনদা অসমত পপুলাৰ হৈছিল তেতিয়াৰ পৰাই ফ্যান আৰু ইমানে ডাঙৰ ফ্যান যে ইয়াৰ এটিএমৰ নামও গীতাৰ্থ পাপন মজুমদাৰ কিন্তু মোৰ নাম হৈছে গীতাৰ্থ মজুমদাৰ এইটোৱে প্ৰবলেম যে ইয়াৰ যেটো অৰিজিনাল নাম কোনো নাজানে গাঁৱৰ পৰিয়ালৰ বংশ সবে পাপনদা বুলি জানে তই বিপদত পল্লি মোক যদি মোৰ নামটো কম কোনি তো ইনকে উঠব এটাটো নহয় তোৰ নাম পাপনে তো পাপনদাৰ নাম আমাৰ মানে গীতাৰ্থৰ নাম আমাৰ পাপনদাৰ নাম আমাৰ গীতাৰ্থ গাড়ীখন ধুই লও তাৰ পিছত আমি একবাৰ গুৱাহাটীৰ পৰা ফুৰি আহিম গাড়ী ভিতৰত উঠি গাড়ীখন ধুই থাকা আৰু ৰেইনকোট পিন্ধি কিনে গাড়ী থাকা কিন্তু যেটো স্যাটিসফ্যাকশন নাই এই কামটোত যেটো হৰমন ৰিলিজ হয় ডপামিন যে আপুনি ভিতৰত বহি আছে বাহিৰৰ গাড়ীখন ধুই দি আছে ধুই দিলো গাড়ী ফিক্সিকা হৈ গেল মুছাৰ টাইম নাই আজি বিশ্বকৰ্মাৰ দিনা যিমান গাড়ী ধোৱা মানে বিজনেছ কৰিব না গাড়ী ধোৱা দোকানে একো কোনো নকৰে এই লাইন পাতি আছে জোৰত পানী মাৰে না তো বকা চকাবিলাক ওলাই আহে এতিয়া আবেলিটো বাৰ্থডেৰ পাৰ্টি কৌশিকে দিবই কিন্তু বৰ্তমান গুৱাহাটীত দাদা এজনে মাতিছে ইলাইট মটৰ্ছ তাতে আজি বিশ্বকৰ্মা পাতিছে না মটৰ্ছৰ সেইও কৰিব তো তাতে বলক কৰি আহো গাড়ীও চলাব পাম বুলি তো আহিটো পালো ইলাইট মটৰ্ছ ইয়াত দাদাজনে বিশ্বকৰ্মা খাব মাতিছিল কিন্তু বন্ধ তো এইটোৱে হয় কিন্তু ইয়াত বিশ্বকৰ্মা পাতা নাই অলপ আগত ৱৰ্কশ্বপত পাতিছে কিন্তু মোক ইয়াৰ পৰা এখন অডি চডি লৈ যাব দিছে লৈ যাওঁ আজো এইটো হৈছে প্ৰি অন এটা লাক্সাৰী কাৰৰ শ্ব'ৰুম মানে লাক্সাৰী অনলি মাৰ্চিডিজ অডি BMW এনেকুৱা হেভি কাৰৰ লগতে দাদাজনে ডিল কৰে তো ইয়াত আৰু এল্টো ছুইফ্ট টাইপৰ প্ৰি অন কাৰ নাপায় চব BMW মাৰ্চিডিজ অডি হাই যেনেকৈ এখানে X5 আছে এখানৰ দাম কিমানে নাজানো তো আজি বিশ্বকৰ্মাৰ দিনা অডি চলাম বে চলো তো বিশ্বকৰ্মাক চিন্তি অডি A5 তাতে এখনৰ দাম কিমান দোকানত এটো অন ৰড 72 পৰিছে 72 ইয়াত এইখন 30 কিমান দিব 38 কে বাৰু অন কৰি দিয়া যাওক আৰু ৱৰ্কশ্বপত বিশ্বকৰ্মাটো খাই ডাইৰেক্ট ঘৰ চলো ওয়াও তো এইখনৰ অফিচিয়েল স্পীড গুগলত পোৱা মতে 241 কিলোমিটাৰ/আৱাৰ তো স্পীডটো বহুতে উঠে কিন্তু 100ৰ ওপৰত বেছি নুঠাও এনে অলপমান হেই কৰি চালো আৰু লিগেল নহয়
কিন্তু ৰাস্তা ভাল বাৰু মোৰ জিমনিখনত 40 মিনিট গৈ থাকিলে যেনেকুৱা লাগে যিখিনি ভাইব্ৰেশ্যনত লাগে ইয়াত মানে 110 পিছত সেইখিনি ভাইব্ৰেশ্যন পাইছো মানে একো মানে ফিলিংছে নাই মানে কিমানত গৈ আছো দাদাই ফোন কৰিলে বেছি অডি চলাব নালাগে জলদি পূজা হ'বয়ে তাত ৱৰ্কশ্বপটো মুকলি হ'ব ইলাইট মটাৰ্ছৰ আৰু দ্বিতীয় আহিব গৌতম দাস কামৰূপ মেট্ৰৰ আৰু তো দাদা বিশ্বকৰ্মাত খানাটো কি হ'ব এইটো বলক আমি গৈ চাওঁ ঠিক আছে তো মজা খানা আৰু নাগৰাৰ নামো মাতিছে বোলে আৰু এইখন বোলে ডিজেল গাড়ী মাইলেজো ভাল 17-18 মাইলেজ দিয়ে শুনিব পোৱা মতে 4-5 বছৰৰ ভিতৰত বোলে ডিজেল গাড়ী বন্ধ কৰি দিব মানে প্ৰাইভেটখিনি কমাৰ্চিয়েল থাকিব নাকি তো এইফালে ইলাইট মটৰ্ছৰ পৰা অলপমান আহি এইটো ৰাস্তাৰে সোমাই গৈ পিনে তাতে বিশ্বকৰ্মা পাতিছে দ্বিতীয় আহি গেল নেকি উদ্বোধন কৰি আহিব এতিয়া আচ্ছা এতিয়া আহিব এয়া দেখো বিশ্বকৰ্মা বলক চলালো আধা ঘণ্টামান অধিখন কি মজা লাগিল আৰু এইফালে নাগৰাৰ নাম চলি আছে এইটোৱে ছাৰ্ভিচ ষ্টেচন মজা লাগি গেল গাড়ীখন চলাই আপুনি 1000 SUV গাড়ী চলাওক চেডানৰ এটা মজাই বেলেগ আৰু এই বছ ছাৰ্ভিচ লিখা আছে ইয়াত এইটোত কাৰণ বছকৰ অফিচিয়েল ছাৰ্ভিচ বোলে সেই হয় আৰু দাদা বাইদেউ আছে ৰখি আছিল নাগৰাৰ নাম চলি আছে আহক তো বিশ্বকৰ্মা বুলি নাম সন্ধিয়াও আছে এতিয়াও নাম পুৰা নাম প্ৰসংগ চলি আছে আৰু ইয়াৰ দ্বিতীয় গৌতম দাও আহি পালে আৰু ফিটা কাটিলে মানে ৱৰ্কশ্বপটো আজিৰ পৰা মুকলি হৈ গ'ল যান বাহনৰ মেইন মানুহ হিচাপে গুৱাহাটীৰ আপোনাৰ ঘৰত বিশ্বকৰ্মা আছেনে নাই নিশ্চয় সকলোৰে ঘৰে ঘৰে আজিকালি বাবা বিশ্বকৰ্মা মৰি আনে হয় আপোনাৰ গাড়ীবিলাক ধুলে আজি ৰাতিপুৱাই মই নিজে মোৰ গাড়ীখন আৰু মোৰ যিখন গভৰ্ণমেণ্ট ভেহিকল আছে কালিয়ে ছাৰ্ভিচিং কৰাইছোঁ আৰু বাকীখিনিও আজি কৰাইছোঁ বাকী বলক অলপ খিচাৰি খাই লওঁ আৰু বহুতে ডাঙৰ এই ৱৰ্কশ্বপটো মানে বাপৰে তো 300-350 মানুহে ৰাতি ইয়াত খানা খাব 100 হ'ব কিন্তু মই বাৰু দিনতে আহিলোঁ তোমাক মাতিছোঁ আহিব লাগিব তুমি কিন্তু চেষ্টা কৰিম ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগত প্ৰথমতে বিশ্বকৰ্মা বাবাৰ ওচৰত এটা আশীৰ্বাদ লওঁ আজি বিশ্বকৰ্মা পূজা বুলি বিশ্বকৰ্মাৰ ওচৰত সেৱা কৰিলোঁ যাতে আৰু গাড়ী চাড়ী ভৱিষ্যতলৈকে হয় আপোনালোকৰো যাতে হয় সকলোৰে হয় আৰু যিহেতু ইয়াত বহুত হেভি গাড়ী ছাৰ্ভিচিং কৰা হ'ব লেম্বাৰগিনিৰ পৰা লেম্বাৰগিনি হ'ব না হ'ব আহিলে কৰিব পাৰিম আমি ছাৰ্ভিচ কোনোবাই যদি ৰ'লছ ৰ'ইচ লৈ আহে তেতিয়াও পাৰিম কাৰণ ইয়াত যিবিলাক মেচিনাৰী বহোৱা হৈছে বহুত হাই ফাই এইটো এটা লিফ্ট হয় এই ওপৰত নি পেলাই যি এইবিলাক কৰে ঘূৰিলে এলাইনমেণ্ট এই লিফ্টটোৰ দামে বোলে 8 লাখ টকা এইটোৰ দামে 8 লাখ টকা 8,04,000 টকা বাপৰে বাপ তো এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই এইবিলাক আজিৰ পৰা অপেনিং তাৰপিছত এইটো আছে গাড়ী পেইণ্ট কৰা আৰু পেইণ্ট বুট ভিতৰত গাড়ী ৰং কৰা হ'ব তো মোৰ জিমনিখনৰো ফ্ৰী ছাৰ্ভিচিং কথা শেষ হ'লে ইয়াতে আনিব লাগিব আৰু ইয়াত মানে সকলো গাড়ীৰে ছাৰ্ভিচিং হয় ডিলাৰটোহে অনলি প্ৰি অন লাক্সাৰী ছাৰ্ভিচিংটো সকলোৰে ইয়াত মানুহ চানুহ বহাও আছে মজাকে বনাইছে আৰু আজি বিশ্বকৰ্মাৰ দিনা ৱৰ্ল্ডৰ কেইটামান ডাঙৰ কোম্পানীৰ লগত চিনাকি কৰি দিছোঁ ইয়াৰ বেছিভাগ কোম্পানীটো আপোনালোকে চিনিয়ে পায় TVS হওক লেক্সাছ কাৰ বনাই জেগুৱাৰ হওক পৰ্চে হওক কিন্তু দুই এটা বহুত ডাঙৰ কোম্পানী আছে যিবিলাক আমি চিনি পোৱাটো দৰকাৰ এনে জেনেৰেল নলেজৰ কাৰণে যেনেকৈ হৈ গ'ল এইটো মবিল আমি যি মবিলক মবিল বুলি কওঁ সেই মবিলটো এই মবিলৰ কাৰণেই কওঁ মানে সেয়ে তাৰপিছত আছে কেনুট দাদা কেনুটটো কি কোম্পানী কেনুটটো একচুৱেলি পাৰ্টছ বনায় মানে মিউজিক চিষ্টেমৰ লগত ৰিলেটেড হয় তো এয়া পায়নিয়াৰ কেনুট এইবিলাক হৈছে মিউজিক চিষ্টেম বনায় এইটো কি কোম্পানী দাদা এইটো আমাৰ তোমাৰ পাৰ্টছৰ বহুত বস্তু থাকে যেনেকৈ ধৰক ফিল্টাৰ থাকে ব্ৰেকছো থাকে এইবোৰ বনায় মানে এইটো হাৰমানেটো মিউজিক চিষ্টেম বনায় JBL মিউজিক চিষ্টেম বনায় এইটো কি হয় এইটো আইডিমিক্সৰ তেলৰ কোম্পানী হয় তেলৰ ইঞ্জিন অইল একচুৱেলি আচ্ছা তো লেণ্ড ৰভাৰ এইবিলাকতো জানেইয়ে মাৰ্চিডিজ বেঞ্জ এই মিছালিন টায়াৰ বনায় এই বছ চাউণ্ড চিষ্টেম বনায় কেষ্ট্ৰল মবিল বনায় ইঞ্জিন অইল বনায় মবিলটোতো এইটোৱে হৈ গ'ল এইটো চবে মবিল বুলিয়ে কয় হণ্ডা মটুল কণ্টিনেণ্টেল দ্য ফিউচাৰ অফ মচন কণ্টিনেণ্টেল টায়াৰ থাকে নেকি কণ্টিনেণ্টেল টায়াৰ সুজুকি জিপ এইখিনি কোম্পানী আৰু এইটোতো জানেই এক্ৰ'ববিক জানেই চাইলেঞ্চাৰ বনায় বাইকৰো বনায় কাৰৰো বনায় কাৰৰবিলাক বাৰু বহুত দাম ইমান অকাদ হোৱা নাই বাইকৰ আমাৰ দোকানত পাব আপোনালোকে কিন্তু স্যার বাইকৰবিলাকৰ বহুত দাম আমাৰ দোকানত অৰিজিনেলটো নাই ডুপ্লিকেটটো আছে অৰিজিনেলটো বহুত দাম 95 পৰে 95,000 বহুত দাম আমাৰ তাত ডুপ্লিকেটটো আছে ডুপ্লিকেট আছে 30 পাই যাব আমাৰ তাত ডুপ্লিকেট আছে যাই লৈ আহিব এইখিনি কোম্পানীৰ লগত চাম হও দাদাহঁত মানে এছ'চিয়েট হৈ আছে তো এইখিনি কোম্পানীৰ পাৰ্টছ ইয়াত পাব ডিম্বু ৱৰ্কশ্বপটো বহুত দেখালা খানা খাই লোৱা পেট পূজা হ'ব লাগিব ফাৰ্ষ্ট ন খিচাৰি না খিচাৰি বলক এতিয়া গৈ পিনে আমাৰ ঘৰতো খিচাৰিৰ ব্যৱস্থা আছে ইয়াত অলপ কমকৈ খাই পিনে পটাপট জলদি ঘৰত যাওঁ আৰু আহি থাকিবা দেই আহি থাকিবা আৰু মই এলটোখন নেক্সট লৈ আহিম ঠিক আছে আৰু আমাৰ লগত এজনী আইতা আছে আইতাৰ বয়স 95 বছৰ আইতাই মানে নামতি আছিলে বহুত নাম গাইছিলে ন আইতা এতিয়া গাব পাৰে না এতিয়া নোৱাৰে তো 95টা বিশ্বকৰ্মা আইতাই দেখিলে যিটো হয়তো আমি কেতিয়াও আমাৰ সৌভাগ্য কেতিয়াও নহ'ব তো আইতা আহিছোঁ
আৰু ৰাস্তাত এটা মটিভেশ্যন পালোঁ বে ই ৰিক্সাৰ পিছত লিখা আছে মাক কৈ দিবা বেটাৰী ৰিক্সা চলাই বুলি ছোৱালীৰ ঘৰত কৈ দিবা দিছে মানে তো চলো এতিয়া আমাৰ ঘৰত বিশ্বকৰ্মা ৰৈ আছে আহি পালোঁ ঘৰ গুৱাহাটীৰ পৰা এতিয়া পটাপট দোকান যাওঁ দোকানত ঠগি দুখন দি পিনে আমাৰ ঘৰত আহোঁ ইয়াত খিচাৰীৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰপিছত কৌশিকেও পাৰ্টিটো দিব তো এইবিলাক ইমান নেদেখাওঁ আৰু ভিডিঅ'টো বহুত দীঘলা হৈ গ'ল 10 মিনিট হৈ গ'ল আৰু এটা কথা মই প্ৰমিছ কৰিছোঁ মই যি ইউৰোপত যাম প্ৰতিটো ভিডিঅ'ই মানে অলপমান দীঘল কৰিব চেষ্টা কৰিম অলপমান ধৰা 14-15 মিনিট মানৰ আৰু অলপ কাৰণ মোৰ দ্বাৰা মানে ভিডিঅ' দীঘল নহয় যিমান চেষ্টা কৰিলেও ভিডিঅ'টো 10 মিনিটত শেষ হৈ যায় তাৰমানে টানি টুনি মানে মই তাৰমানে এইফালে বস্তুবিলাক দীঘলকৈ দেখাব একদম ভাল নাপাওঁ মানে এনেকুৱা লাগে বৰিং পাই আছে আপোনালোকে তো সেই আৰু তো টানি পুনি দিয়ক দে